আপোনালোকে জানেনে যদি আপোনালোকে থকা মাটিডোখৰত আপোনালোকৰ নামজাৰি নাই কি কৰিব পাৰে আপোনালোকে? সেই মাটিডোখৰ যদি আপোনালোকৰ ককাৰ হয় বা আজু ককাৰ হয় বা দেউতাৰ হয় কিন্তু আজিলৈকে আপোনালোকৰ নামত নামজাৰি নাই, তেতিয়াহ'লে আপোনালোকে নামজাৰিৰ বাবে আবেদন দিব লাগিব। আজিকালি যিহেতু অনলাইন হৈছে, সেৱা সেতুত গৈ পেলাই আপোনালোকে যিখিনি ডকুমেণ্টছ লাগে লাগতিয়াল, নেক্সট অফ কিন লাগিব, ডেথ চাৰ্টিফিকেট লাগিব বা এফিডেভিট লাগিব, যেতিয়া যি দৰকাৰ হয় সেইখিনি দি পেলাই আপোনালোকে নামজাৰি কৰিব পাৰে। এতিয়া যদি আপোনাৰ নামত নামজাৰি কৰিব বিচাৰিছে আজু ককাৰ মাটি, তেতিয়াহ'লে কি কৰিব? হয়তো নহ'ব পাৰে। তেতিয়াহ'লে আপোনালোকে এটা মিছকেছ কৰিবলগীয়া হ'ব পাৰে গোটেইখিনি দি। আজু ককাৰ ডেথ চাৰ্টিফিকেট, ককাৰ ডেথ চাৰ্টিফিকেট, দেউতাৰ ডেথ চাৰ্টিফিকেট, তাৰপিছত আপোনালোকৰ গোটেইখিনি নেক্সট অফ কিন উলিয়াই পেলাই আপোনালোকে আবেদন দিব পাৰে। এইটো হৈছে প্ৰচেছ, নামজাৰিৰ প্ৰচেছ। বহু মানুহে ইতিমধ্যে মোক সুধিছে, আজিও মোক 2-4 জনে সুধিছে যে আমাৰ মাটিত নামজাৰি নাই, কিন্তু আমি লোন ল'ব পৰা নাই বা একো কৰিব পৰা নাই, ঘৰ বান্ধিব পৰা নাই, আমি কি কৰিম? মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এডভাইচটো দিওঁ, যদি আপোনালোকৰ তেনেকুৱা কিবা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনালোকে চাৰ্কেল অফিচাৰৰ ওচৰ চাপিব পাৰে বা যিকোনো এজন এডভকেটৰ ওচৰত গৈ পেলাই সেই কামখিনি কৰাই ল'ব পাৰে। থেংক ইউ।